তাই উশাহ কিয় লোৱা নাই? মা, মইনাৰ কি হৈছে? আমি সোনকালে ডক্টৰৰ ওচৰত যাব লাগিব, ব'লা। ব'লা। বাইদেউ চাওকচোন, মোৰ ছোৱালীজনীৰ কি হৈছে? তাই উশাহ লোৱা নাই আৰু শৰীৰতো একো লৰচৰ হোৱা নাই। চাওঁ, মোক দিয়কচোন। আই এম চৰি, আপোনাৰ সন্তান আৰু এইখন পৃথিৱীত নাই। কি? কিন্তু বাইদেউ তাইচোন একেবাৰে ভাল আছিলে, তেন্তে এয়া কেনেদৰে হ'ল? তাইৰ গলত কিবা এটা ফচি আছে, যাৰ কাৰণে তাই বহুত সময় উশাহ ল'ব পৰা নাই আৰু সেইকাৰণে তাইৰ মৃত্যু হৈছে। আপোনালোকে তাইক কিবা খুৱাইছিলে নেকি? আমি বাৰু তাইক কি খুৱাম, তাই মাত্ৰ 2 মাহৰ কেঁচুৱা হয়। মাজনী, তুমি মইনাক কিবা খুৱাইছিলা নেকি? মা, মোৰ ওচৰত 2টা চুইংগাম আছিলে, এটা মই খাইছোঁ, এটা মইনাক খুৱাই দিছোঁ। তই নাজানো কেঁচুৱাজনীক কি খুৱাব লাগে, কি খুৱাব নালাগে? ভুল তাইৰ নহয়, ভুল আপোনালোকৰ। তাই নিজে এজনী কণমানি আৰু আপুনি তাইক আন এটি কেঁচুৱা দিছে চম্ভালিবলৈ। তাইৰ মনটো ভাল, সেইকাৰণে নিজৰ ভাগৰ চুইংগামখিনিও তাই নিজৰ ভনীয়েকক খুৱাই দিছে। তাই নিজে এজনী কণমানি, তাই নাজানে কেঁচুৱাজনীয়ে কি খাব লাগে, কি খাব নালাগে। এটা সৰু ভুলে আপোনাৰ জীৱনত বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে নৱজাত শিশুক কেতিয়াও কণমানিৰ হাতত গতাই নিদিব।